তো এখন পুলিচৰ গাড়ী বুলি ভাবিলোঁ আমাৰ বগীজানৰ পুলিচৰ গাড়ীখন এনেকুৱা তো খুব পলালোঁ গোটেইকেইটা চিনেমেটিক শ্বট Hello, what's up guys? My name is Omlan Bopatro and you are watching AjLxWALKIng. তো লকডাউন হৈ আছে গতিকে কৈ ঘৰৰ পৰা বহুত দিন ওলোৱা নাই তো ফাইনেলি বহুত দিনৰ মূৰত ঘৰৰ পৰা ওলাই আহিছোঁ কিয় ওলাই আহিছোঁ ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই দিয়ক বলক মটো ব্লগত লগ পাম লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰদালি মই কানে কানে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি মই লাহে লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰদালি মই কানে কানে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি হৃদয় অৰণ্য জ্বলি পুৰি চাৰখাৰ প্ৰণয় নদীৰ নাই কোনো পাৰাপাত এবাৰ আহি চোৱাচোন তুমি মনৰে হেঁপাহ তুমি বুকুৰে উশাহ তুমি পাহৰণিৰে সুততে থকা এটি নাম তুমি মনৰে হেঁপাহ তুমি বুকুৰে উশাহ তুমি পাহৰণিৰে সুততে থকা এটি নাম তুমি তুমি যোৱা বাটে অহা যোৱা কৰোঁ চকুৱে তোমাৰ সপোনবোৰ আকো হৃদয়ৰে এটি গোপন কোঠালিত তোমাৰ স্মৃতিবোৰ সামৰি ৰাখোঁ মোৰ সুপ্ত নয়নে হঠাতে আজি সাৰ পাই বিচাৰে তোমাক তুমি কাষত নাই এবাৰ কাষত ৰোৱাচোন তুমি মনৰে হেঁপাহ তুমি বুকুৰে উশাহ তুমি পাহৰণিৰে সুততে থকা এটি নাম তুমি মনৰে হেঁপাহ তুমি পাহৰণিৰে সুততে থকা এটি নাম তুমি ফটোবোৰ আপুনি মোৰ ইনষ্টাগ্ৰামত পাই যাব মোৰ ইনষ্টাগ্ৰামটো হৈছে অমলান বৰপাত্ৰ 23 মই লিংকটো তলত দি দিম লগতে স্ক্ৰীণতো লিখি দিম নামটো তো গতিকে সকলোৱে মোক ফ'ল' কৰি ল'ব স্পটত পাই গ'লেই ইয়াত আমি এটা ফটো অলপ ক্লিক কৰিম পেলাই গীতাৰ্থ জগত গৌৰৱ ভাস্কৰ বোলে জয়েন্দ্ৰ লগৰ সবাই ইয়াত ফটো মাৰিবলৈ আহিছিলে তো মোক ফোন কৰিলে ফটো মাৰিবা নেকি ময়ো গুচি আহিলোঁ সেইকাৰণে ঘৰত এনেই বৰ হৈ আছিলোঁ তো আমাৰ লগত আজি আছে TSR ব্লগছ তো চেনেলটো মই লিংকটো তলত দি দিম আপোনালোকে চেনেলটো চাই ল'ব ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া হেল্ল' গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় নিউ ব্লগ দি আছোঁ ধামাকা ভিডিঅ' আহি আছে বন্ধটো খুলিলে আমি গৈ আছোঁ মজা জেগাত মই একেলগে যাম ভিডিঅ' পাই দিব দুইটাই চেনেল চাব ছাবস্ক্ৰাইব কৰিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চেক আউট কৰি ল'ব থেংক ইউ ছ' মাছ আমি মানে বাগানৰ মাজত ফটো ক্লিক কৰি আছোঁ বাগানৰ গাড়ী এখন আহিলে পুলিচৰ গাড়ী বুলি এনেকুৱা পলালোঁ ভিডিঅ'টো যদি আগতে যদি ৰেকৰ্ড কৰিলেহেঁতেন বহুত অফিচত আহিলেহেঁতেন বা ৰেকৰ্ড কৰিব নহ'ল তই গৌৰৱ ফটো মাৰিবানে মাৰিব লাগিব মাৰিলা নাই বেলেগে মাৰি আছে আৰু যেনিবা
মাৰিম আৰু তোমাৰ চেনেল নামটো কৈ দিয়া মোৰ চেনেলটোৰ নাম গৌৰৱ গেমিং বুলি আছে ইয়াৰ ডিছক্ৰিপশ্যনত থাকিব লিংকটো মই তলত দি দিম আপোনালোকে চাই ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ভাই মোক ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব থেংক ইউ তো এতিয়া আমাৰ তুষাৰ দাই ফটো ক্লিক কৰি আছে তুষাৰ ডেকা লগত গৰু উঠাই দিম তো গাইছ আমি আহি থাকোঁতে ৰাস্তাতে কিবা এটা পালোঁ ভালকৈ চাই লওক বস্তুটো হৈছে পানী পুৰি তো 3 মাহ 4 মাহ হৈ গ'ল পানী পুৰি নোখোৱা ঘৰত কেতিয়াবা বনাই কৰি খাওঁ খালি ইমান ভাল নহয় তো এখন পুলিচৰ গাড়ী বুলি ভাবিলোঁ আমাৰ বগীজানৰ পুলিচৰ গাড়ীখন এনেকুৱা তো খুব পলালোঁ গোটেইকেইটা মোৰ এটাই চিনেমেটিক শ্বট WALKING দেখুৱা আর গাড়িটো সদায় মই ৰঙা জালত চায়ে থাকোঁ মই যে বাইকে উলিয়াব নোৱাৰোঁ ঠিক তো ফটো চটো ক্লিক কৰি আমি ঘৰলৈ ঘূৰি আহিছোঁ এতিয়া আমি যাওঁগৈ লাহেকৈ মই লাহে লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰদালি মই কাণে কাণে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি মই লাহে লাহে নামি অহা এটি সন্ধিয়া তুমি পুৱাৰে ৰাঙলী ৰদালি মই কাণে কাণে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি হৃদয় অৰণ্য যদি পুৰিচাৰ কাৰ প্ৰণয় নদীৰ নাই কোনো পাৰাপাত এবাৰ আহি চোৱাচোন তুমি শুনা না শুনা হেৰি এইফালে যাবগৈ আমি যাওঁগৈ ফটোবোৰ ডকুমেণ্ট কৰি দি দিবা হা বাই বাই তো জাষ্ট ফটোশ্বুট কৰি পিনি ঘৰ পাইছোঁহি বহুত গৰম ইচ্ছা আজি মানে বহুত ৰ'দ দিছিলে বাট ফটোবোৰ বহুত ধুনীয়া হৈছে সেইটো কাৰণে এতিয়া মই অলপ ফ্ৰেছ হৈ লওঁগৈ কাৰণ মোৰ লগৰ এটা আহিছে তাক মানে মোক তেহেঁতৰ ঘৰলৈ লগ ধৰিছে আজি থকাকৈ গতিকে অলপ ফ্ৰেছ হৈ লওঁগৈ গতিকে ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্লিজ বেল আইকনটো বজাই ল'ব গতিকে ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ টিল দেন টাটা বাই বাই